যিসকল বন্ধু বান্ধৱীয়ে চৰকাৰী চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে অতি মই সুখবৰ এটা লৈ আহিছোঁ। CRPF ৰিক্ৰুটমেণ্টৰ তৰফৰ পৰা এটা আবেদন বিচাৰিছে আৰু এই আবেদনৰ পোষ্ট হৈছে টোটেল পোষ্ট 800 কনষ্টেবল, হেড কনষ্টেবল পোষ্ট আছে, ইন্সপেক্টৰ আৰু SI পোষ্টৰ বাবে আবেদন বিচাৰিছে। গতিকে ইচ্ছুক প্ৰাৰ্থীয়ে বা ইচ্ছুক কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। কেতিয়াৰ পৰা অনলাইন ষ্টাৰ্ট হ'ব সেই বিষয়ে আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাব। চাওক, ইয়াত দিয়া হৈছে চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ 20 জুলাইৰ পৰা 31 আগষ্টলৈকে এই এপ্লাইটো চলিব। আৰু ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব কৈ দিম। ষ্টাৰ্টিং ডেট অফ এপ্লিকেশ্যন 20 জুলাই 2020 আৰু লাষ্ট ডেট অফ এপ্লিকেশ্যন 31 আগষ্ট। ডেট অফ ৰিটিন এক্সামৰ ডেট বৰ্তমানে এনে ফিক্স কৰি থৈছে। যদি একো সময়ৰ পৰিৱৰ্তন নহয় তেতিয়াহ'লে ইয়াত দি দিছে, কোনো অসুবিধা নহ'লে 20 ডিচেম্বৰ 2020 তাৰিখে ষ্টাৰ্ট কৰিব। ইয়াত পোষ্ট দিয়া হৈছে CRPFৰ তৰফৰ পৰা। ইন্সপেক্টৰ দিয়া আছে, সাব ইন্সপেক্টৰ, এছিষ্টেণ্ট সাব ইন্সপেক্টৰ আছে, ফাৰ্মাচিষ্ট আছে। লগতে ইয়াত দিয়া আছে হেড কনষ্টেবল, জুনিয়ৰ হেড কনষ্টেবল, লেবৰেটৰী আছে, এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ান আছে, ষ্টেৱাৰ্ড আছে, ৰান্ধনী আছে কনষ্টেবলৰ, কুক 116 ৰান্ধনী পোষ্ট আছে, 116টা পোষ্ট আছে ৰান্ধনী পোষ্ট, টেবুল বয়, ভেটেনাৰী, লেবৰেটৰী টেকনিচিয়ান আছে, ৰেডিঅ'গ্ৰাফাৰ আছে। গতিকে যিসকল ইচ্ছুক কেণ্ডিডেটে অনলাইন আবেদন কৰিব বিচাৰে তেওঁলোকক এই 20 জুলাইৰ পৰা আবেদন কৰিবলৈ অনুৰোধ জনাইছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া হৈছে ইয়াত। মই ডিছক্ৰিপশ্যনত আপোনালোকক এডভাৰটাইজমেণ্টখন দি দিম, ইয়াৰ এডভাৰটাইজমেণ্টখন দি দিম। গতিকে আপোনালোকে চাই ল'ব পাৰিব। কনষ্টেবল, হেড কনষ্টেবল আছে পোষ্ট, ভেটেনাৰী, সাব ইন্সপেক্টৰৰ বয়স 30 ইয়াৰ্ছ দিছে, এছিষ্টেণ্ট সাব ইন্সপেক্টৰৰ বয়স 20 পৰা 25 ইয়াৰ্ছ, হেড কনষ্টেবল 18 ইয়াৰ্ছৰ পৰা 25 ইয়াৰ্ছ। সিলেকশ্যন প্ৰচেছ ফৰ কনষ্টেবল, হেড কনষ্টেবল, ইন্সপেক্টৰ, SI and ASI পোষ্টৰ বাবে। দ্য সিলেকশ্যন উইল বি ডান অন দ্য বেচিছ অফ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, PST হ'ব, ফিজিকেল এলিজিবিলিটি টেষ্ট হ'ব, ৰিটিন টেষ্ট হ'ব, ট্ৰেড টেষ্ট, স্ক্ৰিনিং অফ ডকুমেণ্টছ এণ্ড মেডিকেল এক্সাম। ফাইনেল সিলেকশ্যন হ'ব মেডিকেল এক্সাম। ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আছে। ৰিটিন এক্সাম হ'ব 100 মাৰ্কছৰ আৰু 2 আৱাৰ্ছ হ'ব, 2 পাৰ্টছৰ হ'ব। গতিকে এই সকলো ডিটেইলছবোৰ আপোনালোকে ডিছক্ৰিপশ্যনত দিয়া লিংকটোৰ জৰিয়তে আপোনালোকে চাই ল'ব পাৰিব। অনলাইন কৰাৰ বাবে ইয়াতে পে' কৰিব লাগিব 200 আৰু 100 পে' কৰিব লাগিব। ইয়াত PDF-টো মই দেখুৱাই দিছোঁ। চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ, পেৰামেডিকেল ষ্টাফ ইয়াতে দিয়া আছে। আপোনালোকে এই সম্পূৰ্ণ এডভাৰটাইজমেণ্টখন মোৰ ডিছক্ৰিপশ্যনত দিয়া লিংকটোৰ জৰিয়তে চাই ল'ব পাৰিব। গতিকে আজিলৈ ইমানে, ধন্যবাদ।